গাইজ যোৱাকালি হৈ যোৱা ৰংগোলী প্ৰতিযোগিতাত ময়ো ভাগ লৈছিলোঁ আৰু এয়া ফাইনেলি আহি গ'ল এইখন চাৰ্টিফিকেট। নামটো খালি জেটো ঠাইত এছ আহিলে, এইটো মিষ্টেক কৰি দিলে। তাৰপিছত এইটো এটা গিফ্ট দিছে। গিফ্টটো মই বাৰু খুলি চালোঁ অলৰেডি, আপোনালোকক অকণমান দেখুৱাই দিওঁ। এইখন হৈছে ঢাকনি, এয়া ষ্টীলৰ হয়, মানে গপচ মানে আৰু বস্তুটো ভাল আৰু লাপি লোপা বস্তু নহয় আৰু। এইয়া এইটো হৈছে হটকেছ, এয়া। আৰু ইয়াৰ প্ৰাইচটো হৈছে 1150 টকা। এয়া আপোনালোকে চাব পাৰে, এই লিখা আছে। যিয়ে নহওক ন, কোনোদিনে ৰংগোলী আঁকি পোৱা নাই আৰু এইবাৰ প্ৰথম ইয়াত আঁকিছোঁ আৰু প্ৰাইজটো পাই মানে ভাল লাগিছে আৰু, নে কি কয়? কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ? আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।